জীৱনত যি কৰিব বিচাৰে তাকেই কৰক। এইটো নাভাবিব যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও ক'ব যেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰে। জীৱনৰ কেইষাৰমান বিখ্যাত উপদেশ যিকেইটা আপোনাৰ গোটেই জীৱন প্ৰয়োজন পৰিব। 1. টকা উপাৰ্জনৰ পিছত দৌৰক, চাব দুনিয়া আপোনাৰ পিছে পিছে দৌৰিব। 2. নিজৰ কথা নিজৰ ভিতৰতে গোপন ৰাখক, মনত ৰাখিব যিমান সময় আপোনাৰ কথা আপোনাৰ ভিতৰত ৰাখিব সিমান সময় আপুনি নিৰাপদ। 3. কোনো কামক সৰু বুলি নাভাবিব, লঘোণ থাকিলেও কোনেও আপোনাক এমুঠি খাবলৈ নিদিয়ে। এটা সময়ত সন্তানো তেওঁৰ পিতৃ মাতৃৰ কাষত বোজা হৈ পৰে, সেয়ে চেষ্টা কৰিব বোজা হৈ পৰাৰ আগতে আঁতৰি যাবলৈ। জীৱনত বন্ধু বান্ধৱীক কম বিশ্বাস কৰিব, কিয়নো কেতিয়াবা ঘনিষ্ঠ বন্ধুবোৰেও আপোনাক ঈৰ্ষা চকুৰে চাব। মনে মনে থাকিবলৈ চেষ্টা কৰিব আৰু কোলাহলপূৰ্ণ ঠাই এৰি নিৰাপদ ঠাইত বহি আধ্যাত্মিক চিন্তা কৰক। ফেচবুকত কাৰো লগত কমেণ্টত তৰ্ক নকৰিব, কাৰণ ফেচবুক হ'ল বৰ্তমান ইণ্টাৰনেটৰ ডাষ্টবিন। আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। মাজে মাজে শত্ৰুৰ লগতো সুসম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত সুযোগ বুজি জীয়াই থাকিব লাগে। কিতাপ পঢ়াৰ অভ্যাস কৰক, কাৰণ আপোনাৰ আত্মাৰ পূৰ্ণতাৰ বাবে জ্ঞানৰ আৱশ্যক। মানুহৰ লগত কথা কম ক'ব, চাব জীৱনৰ আধাখিনি কষ্ট নোহোৱা হৈছে। কি অদ্ভুত নহয়নে? যিয়েই কষ্ট দিয়ে তাৰ বাবেই কষ্ট পাওঁ। যোগ্যতাতকৈ বেছি কিবা পালে মানুহৰ ব্যৱহাৰ পশুৰ দৰে হৈ যায়। কোনোবাই বেছি অৱহেলা কৰিলে তাক উচিত শিক্ষা দিয়াৰ একমাত্ৰ উপায় হ'ল তাৰ পৰা আঁতৰি যোৱা, কাৰণ এই অৱহেলাই হ'ব পাৰে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময় লওক, নিজকে গঢ়ক, সঠিক উত্তৰ কামৰ যোগেদি দিয়ক, মুখেৰে নহয়। আমাৰ জন্মৰ পিছত মা দেউতাইতো আমাক অনাথ আশ্ৰমত থোৱা নাছিল, তেনেহলে আমি কিয় মা দেউতা বৃদ্ধ হলে বৃদ্ধাশ্ৰমত পঠিয়াওঁ? কোনো মৃত ব্যক্তিক শ্মশানলৈ লৈ যোৱাৰ সময়ত নাভাবিব তেওঁক তেওঁৰ অন্তিম ঠিকনালৈ লৈ গৈ আছে, বৰঞ্চ জানি ৰাখিব এই মৃত ব্যক্তিয়ে আপোনাক আপোনাৰ অন্তিম ঠিকনা দেখুৱাবলৈ লৈ গৈ আছে, য'ত সকলো অহংকাৰ শেষ হয়। কিছুমান কষ্ট ইমান বিশাল যি সহ্য কৰিব পৰা নাযায়, আৰু কিছুমান দুখ ইমান অসীম যি বুকুত ৰাখিব পৰা নাযায়। কিছুমান মানুহ ইমানেই আপোন যে হেৰাই গলে তাক পাহৰি থাকিব পৰা নাযায়। ইমানেই মন প্ৰাণ দি ভাল নোপোৱা কিয়, যাৰ এৰি যোৱাৰ অভ্যাস তেওঁ এৰি যাবই। জীৱনত টকা পইচা আহিব যাব, বেয়া সময়ো আহিব যাব, কিন্তু প্ৰিয়জন এবাৰ গুচি গলে আৰু উভতি নাহে। জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক হ'ল সময়, যি প্ৰতিটো মুহূৰ্ততে শিক্ষা দি যায়। এই স্বাৰ্থপৰ পৃথিৱীত কাকো আপোন ভাবিবলে নাই। এই পৃথিৱীত সকলোৱেই সপোন দেখুৱাই মাজ পথত এৰি গুচি যাব, এয়াই স্বাভাৱিক। পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়েই নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে, আৰু এনে কিছুমান মানুহ আছে যিয়েই নিজে কষ্ট পায়ো আনক সুখী কৰাৰ চেষ্টা কৰে। ভালপোৱা মানে কেৱল দেহৰ আকৰ্ষণ নহয়, ভালপোৱা মানে সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। আটাইতকৈ ধুনীয়া সম্পৰ্ক হ'ল দুটি চকুৰ একেলগে খোলে আৰু একেলগে বন্ধ হয়, একেলগে কান্দে আৰু একেলগে শুই থাকে। কাৰোবাক বিশ্বাস কৰাৰ আগতে অন্ততঃ দুবাৰ ভাবক, কাৰণ আজিৰ যুগত বিশ্বাসৰ দাম কোনেও নিদিয়ে। যেতিয়া কোনোবাই তোমাক সকলো সময়ত মিছ কৰে তেতিয়া চাগে তোমাৰ বহুত বিৰক্ত অনুভৱ হয়, কিন্তু কষ্ট সিদিনা পাবা যিদিনা বুজিব পাৰিবা তোমাক মিছ কৰাৰ নিচিনা কোনো নাই। জীৱনত সুখী থকাৰ মূল মন্ত্ৰ, জীৱনত সুখী থাকিবলৈ কিছুমান বিষয় ত্যাগ কৰক। কিবা বিষয়লৈ অতিৰিক্ত চিন্তা নকৰিব। অতীতৰ কথা ভাবিবলৈ বন্ধ কৰক। সকলোকে সুখী ৰখাৰ চেষ্টা বন্ধ কৰি নিজক সুখী ৰখাৰ চেষ্টা কৰক। অতিৰিক্ত খং আৰু কৃপণতা ত্যাগ কৰক। অলপতে ভাঙি নপৰিব। জীৱনত বহু সমস্যা আহিব, সেইবোৰ ধৈৰ্য ধৰি সাহসিকতাৰে মোকাবিলা কৰক। চকুলো আনি দিয়া মানুহ এই পৃথিৱীত বহুত আছে, কিন্তু চকুলো মচি দিয়া মানুহৰ বহুত অভাৱ। কোনোবাই যেতিয়া বুজিব পাৰিব আপুনি তাৰ কাৰণে পাগল, তেতিয়া তেওঁ আপোনাক অৱহেলা কৰিব, এয়াই বাস্তৱ। এৰি দিলে যদি ভালে থাকে তেনেহলে এৰি দিয়ক, কাৰণ ভালে ৰখাৰ নামেই ভাল পোৱা। কাৰোবাক বিশ্বাস কৰাৰ আগত অলপ ভাবি ল'ব, কাৰণ কেতিয়াবা নিজৰ দাঁতে নিজৰ জিভাকে কামুৰি দিয়ে। জীৱনত ঠগিলে হয়তো বিশ্বাস নাইকিয়া হয়, কিন্তু শিকিব পাৰি বহু কিবা কিবি। ভাল লগা সময়বোৰ হয়তো সকলো সময়ত ঘূৰি নাহে,
কিন্তু ভাল মানুহ আৰু ভাল সম্পৰ্কবোৰ চিৰদিনলৈ স্মৃতিৰ মাজত অমৰ হৈ থাকে। মুখৰ ভাষা বেয়া হ'লেই চৰিত্ৰ বেয়া হৈ নাযায়। মিঠা কথাৰ আঁৰতো বহুতো বেয়া চৰিত্ৰ লুকাই থাকে। কিহৰ ইমান অহংকাৰ? আজি যাক ঠগি আপুনি হাঁহিছে, কাইলৈ আনৰ কাষত ঠগি আপুনি নিজেই কান্দিব। অপেক্ষা মাথো সময়ৰ। জীৱনৰ পৰা কিবা হেৰাই গ'লে সেইটোক লৈ আফচোচ নকৰিবা, বৰঞ্চ এইটো জানিবা তাৰ পৰিৱৰ্তে তোমাৰ জীৱনলৈ ভাল কিবা অপেক্ষা কৰি আছে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি। এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি। ভালপোৱা আৰু সম্পৰ্ক সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হয় আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। এই তিনি ধৰণৰ ছোৱালী বিয়া পাতিলে জীৱনত বা সংসাৰত কেতিয়াও শান্তি নাহে। যিজনী ছোৱালীৰ অতীত ভাল নহয়, যিজনী ছোৱালী তাৰ স্বামীৰ ইনকামৰ ওপৰত সন্তুষ্ট নহয়, যিজনী ছোৱালীৰ ৰূপৰ অহংকাৰ বেছি,